ওদালগুৰি জিলাত ২৭ সংখ্যক সৰ্বভাৰতীয় উপেন্দ্ৰনাথ ব্ৰহ্ম গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপৰ আজি উদ্বোধনী খেলখন অনুষ্ঠিত হয়। আজি উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰা দল দুটা হ'ল নিউ মডেল স্পৰ্টছ ক্লাব আৰু ডিমাকুচি অৰ্গেন ক্লাবৰ মাজত অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ মাছমজিয়াত অৰ্থাৎ নলবাৰী খেলপথাৰত জিলা এফচু আৰু ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ২৭ সংখ্যক সৰ্বভাৰতীয় উপেন্দ্ৰনাথ ব্ৰহ্ম গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। আমাৰ এই অনুষ্ঠানত উপস্থিত আজিৰ মুখ্য অতিথি ওদালগুৰি সমষ্টিৰ স্থানীয় বিধায়ক তথা BTC ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, বড়োভাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই পবিত্ৰ অনুষ্ঠানত স্মৃতি তৰ্পণ কৰিবলৈ ইয়াত উপস্থিত হোৱা সদৌ বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া, লগতে ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আমাৰ বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা কমিটি। উল্লেখ্য যে বিগত ২৬ বছৰে ওদালগুৰি জিলা এফচু আৰু ওদালগুৰি জিলা ক্ৰীড়া সন্থা উদ্যোগত স্বৰ্গীয় উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি সোঁৱৰণিত ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত এইবেলিও জিলা এফচুৰ উদ্যোগত আৰু ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সহযোগত ২৭তম সৰ্বভাৰতীয় গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ ৬ নৱেম্বৰৰ পৰা ৮-দিনীয়া কাৰ্যসূচীৰে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। আজি খেলখনৰ পতাকা উত্তোলন কৰে প্ৰাক্তন মন্ত্ৰী তথা ওদালগুৰি ক্ৰীড়া সন্থাৰ সভাপতি ৰিহন দৈমাৰীয়ে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে এফচুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োই। गिबियावनो आङो बयनिसिमबो दुलाराय बर' फरायसा आफादनि जानानै गाहाम हामलायनायखौ आं बावदों आरो लोगोसेनो बड'फानि सोरगोआरि जिउनि आलो गोजोननि थाखाय आनान गसाइनि आर'ज गाबदों। समनि आंखाल गोलाव बाथ्रा बुंनो आं सानाखै। जों बयबो मिथियो जे बड'फाया बर' हारिनि बयजोंबो बिखायाव बजबनानै लाजानाय सासे गेदेमा सुबुं, जों जायखौ माहारिनि बिफा होननानै सिनायथि होदों। आरो बड'फाया जोंनि स्वाभिमान, बड'फाया जोंनि हारिनि सिनायथि। बे सोमावसारनायनि मोनसे जारिमिन, गुबुन गुबुन सोमावसारनाय जोंनि ओनसोलाव बे माखासे लामाजों जों हान्थिबोबाय आरो बेबायदिनो गणतान्त्रिक सोमावसारनायनि सासे गेदेमा दैदेनगिरि बर'। খেলখন শুভ উদ্বোধনী কৰে BTR উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, EM ঘনশ্যাম দাস, MCLA সঞ্জয় ছয়গিয়াৰী, ওদালগুৰি জিলা এফচুৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকি খেলৰ খেলুৱৈসকলক শুভেচ্ছা আৰু অভিনন্দন জনোৱা দেখা যায়। আজি অল ইণ্ডিয়া ইউএন ব্ৰহ্ম গোল্ড কাপৰ ২৭তম খেল আৰম্ভ হ'ব। যিহেতু ইতিমধ্যে এই খেলটো বহু বছৰ ধৰি বহু কষ্টৰ মাজত চলাই আহিছে। সচৰাচৰ যি ফিল্ডত এই খেল অনুষ্ঠিত কৰা হৈছিল, এইবাৰ কিছু অসুবিধাবশতঃ আমি খেলপথাৰ সলনি কৰিব লগা হৈছোঁ। তথাপিও আমি আশা কৰোঁ খেল ভালদৰে হ'ব। ধন্যবাদ দিছোঁ বৰ্তমানৰ ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ যিসকল সভাপতি, মাননীয় সভাপতিকে আদি কৰি অন্যান্য যিসকল কৰ্মী আছে, তেখেতসকলে এই খেল সুচাৰুৰূপে চলাই আহিছিল আৰু আজিও চলাব, আজিও সহযোগ কৰি আছে। এইবাৰ ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ লগতে অল বড়ো চিলড্ৰেনছ ইউনিয়ন ওদালগুৰি জিলা কমিটিও জড়িত হ'ব আৰু সেইকাৰণে আমি আশা কৰোঁ খেল আৰু অধিক ভাল হ'ব।
আজি এই খেলৰ প্ৰথম খেল হ'ব আৰু কেনে আজি এই প্ৰথম খেলৰ টুৰ্ণামেণ্টৰ প্ৰথম খেলৰ উদ্বোধনী কৰা কাৰণে যি উদ্যোগ লৈছে যিসকল জড়িত আছে যিসকল লোক যিসকল সংগঠন যিসকল সংস্থা ইয়াত জড়িত আছে সকলোকে ধন্যবাদ জনাই আৰু লগতে যিকেইদিন এই খেল অনুষ্ঠিত হ'ব খেল সুচাৰুৰূপে পৰিচালিত হওক সেই কামনা কৰি আৰু ইয়াত আজি যি দুটা খেলুৱৈ দল সহযোগ কৰিব তেওঁলোকে যাতে ভাল প্ৰদৰ্শন খেল দেখুৱায় তাৰ কাৰণে তেওঁলোকক সকলোকে শুভেচ্ছা জনাই যিসকল ৰেফাৰীয়ে খেল নিয়ন্ত্ৰণ কৰিব তেখেতসকলকো খেল যাতে সুচাৰুৰূপে পৰিচালনা কৰে তাৰ কাৰণে শুভেচ্ছা জনাই আজিৰ এই খেল মুকলি কৰা হ'ল বুলি ঘোষণা কৰিলোঁ।